এইখন চৰকাৰে আপোনাৰ পৰা টকা লৈ আপোনাৰ ৱাইফক বা আপোনাৰ মাক পইচাখিনি দি আছে। কথাখিনি মই এইকাৰণে কৈছোঁ, মধ্যবিত্ত পৰিয়ালৰ এগৰাকী মুৰব্বীৰ মাহিলী ইনকাম 30,000 টকা। সেই ব্যক্তিজনে মাহেকত কিমান টকা চৰকাৰৰ খাতাত জমা দিব লাগে চাওক। ব্যক্তিজনে 30,000 টকা ইনকাম কৰে। দৰমহা পোৱাৰ পিছত তেখেতে গেছ চিলিণ্ডাৰৰ নামত 1,000 বা 1,200 টকা দিবলগীয়া হয়। তাৰপিছত তেখেতৰ নিজৰ গাড়ীখনৰ পেট্ৰলত GST যায়। চিলিণ্ডাৰ এটা ল'বলৈ গ'লে তাতে GST যায়। কিবা কাৰণত যদি তেওঁ মানুহজন মাহেকত দুবাৰকৈ গুৱাহাটী যাবলগীয়া হয়, তেতিয়াহ'লে 200 টকাকৈ টোল টেক্স দিব লাগে। তাৰপিছত দৈনন্দিন ব্যৱহৃত যিবিলাক সামগ্ৰী আছে, এই সামগ্ৰীসমূহ কিনিবলৈ তাতে GST ভৰিব লাগে। ধৰি লওক এগৰাকী মধ্যবিত্ত পৰিয়ালৰ মুৰব্বীয়ে যদি 30,000 টকা ইনকাম কৰি আছে, তাৰে ভিতৰত 5,000 পৰা 6,000 টকা চৰকাৰৰ তাত জমা দিব লাগে। GST নামত মূল্য বৃদ্ধি, বিভিন্ন কৰ, বিভিন্ন টেক্স ইত্যাদিত বিভিন্ন ধৰণৰ টকা জমা দিবলগীয়া হৈ যায়। এতিয়া কথা হৈছে, এই টকাখিনি চৰকাৰে আপোনাৰ পৰা লৈছে, লৈ উঠি কি কৰিছে, এই টকাৰ কিছু অংশ আপোনাৰ ৱাইফক বা আপোনাৰ মাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ নামত জমা দিছে। তাৰপিছত আপোনাৰ যিগৰাকী ৱাইফ আছে বা আপোনাৰ মা টকাত সন্তুষ্টি হৈ যিগৰাকী ব্যক্তিয়ে পইচাখিনি আপোনাৰ মাৰ একাউণ্টত জমা দিলে, তেওঁৰ পক্ষত থিয় দিয়ে, তাৰপিছত তেওঁলোকে ৰাজত্ব কৰে। মই এটা কথা কওঁ, যদি আপুনি 30,000 টকা মাহিলী ইনকাম কৰি আছে, তাৰে যিখিনি টকা খৰচ কৰে, যিখিনি টকা সঞ্চয় কৰে, তাৰে কিবা এটা অংশ আপোনাৰ ৱাইফক বা আপোনাৰ মাৰ হাতত জমা দিয়াটো আপোনাৰ দায়িত্ব। নহ'লে এই চতুৰ ৰাজনীতিবিদসকলে এই সুবিধাটো লয়, আৰু সেই সুবিধাটো এইখন চৰকাৰে লৈছে। চৰকাৰ লৈ উঠি তাৰে যিখিনি আপুনি ইনকাম কৰি আছে, তাৰে বেছি অংশ কাটি লৈ তাৰে এটা অংশ আপোনাৰ মাক দি আছে। তাৰপিছত সেই আপোনাৰ মা বা আপোনাৰ ৱাইফে বিজেপি চৰকাৰখনক সমৰ্থন কৰি আছে। আপুনি টোপনিৰ পৰা শুই উঠাৰ আগতেই যেতিয়া নেকি এইখন চৰকাৰে ক'ৰবাত মিটিং কৰিছে, সেই মিটিঙত আপোনাৰ মা বা আপোনাৰ ৱাইফ সেই মিটিঙত গৈ উপস্থিত হৈ আছে।